ফ্ৰাই পেনখন বহাই দিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মই কি বনাম কি খাম। আৰু এয়া গুড়াখিনি ঘোল বনাই লৈছোঁ। বাটা পিঠা বনাম, আমি বাটা পিঠা বুলি কওঁ। আৰু আপোনালোকে পিঠাটো চাই ক'ব কমেণ্টত কি বুলি কয় আপোনালোকে। আৰু এইটো বটল কোনে চিনি পাইছে কমেণ্টত জনাব। আচলতে এইখিনি মিঠাতেল হয়, মিঠাতেল ঢালি দিলোঁ, বেলেগ বুলি নাভাবিব। আৰু এই ঘোলখিনিও এনেকৈ ঢালি দিলোঁ। এতিয়া পিঠাখন বনাম, কিন্তু মোৰ মানে কি ক'ম, হাতখন ইমান ভাল নহয়। এয়া অলপমান স্পেচ থাকি গ'ল, ফুটা থাকি গ'ল, সেইকাৰণে আৰু সেইখিনি অলপমান তালি টোপলা মাৰি মানে তালি বাতি যিকোনো কৰি হ'লেও পিঠাখন বনাব লাগিব। এইটো মানে কি ক'ম, মই এক্সপাৰ্ট মানুহ নহয় পিঠা বনোৱাত, কিন্তু মই নিজে বনাই খাওঁ। যি হওক টেষ্টি হ'ব লাগে, চাইজ লুক মেটাৰ নকৰে। আৰু এয়া ফাইনেলি এফালে হৈ গ'ল, আনফালেও অলপমান ওলটাই দি মানে পিঠাখন গোটেইখিনি যিহেতু সিজিব লাগিব দুয়োফালে, তেতিয়াহে খাব ভাল হ'ব। আৰু কমেণ্টত জনাব কি পিঠা বুলি কয়। এনেকৈ মই 3-4খন বনাই ল'লোঁ, কাৰণ এখনেৰে মোৰ পেট নভৰে, কাৰণ মোৰ পেটটো অলপ পেটেলা ডাঙৰ। কি ক'ম আৰু মানে 1-2খন খাই পেটটো নভৰে। তাৰপিছত ধুনীয়াকৈ খাব ল'লোঁ লাল চাহৰ লগত। আৰু এয়া চাব পাৰে, মই মানে একদম এইখন পিঠাখন খাই বহুতেই ভাল পাওঁ। আৰু ব্ৰেকফাষ্টৰ ভিতৰত মই বেষ্ট ব্ৰেকফাষ্ট বুলি কওঁ। আমাৰ সাধাৰণতে ঘৰত ব্ৰেকফাষ্টত এনেকুৱা আমাৰ অসমীয়া পিঠাবিলাক থাকেই। বহুতে মচমচীয়া সোৱাদ আছিল দেই। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ। আকৌ লগ পাম এনেকুৱা সৰু সৰু ব্লগ লৈ। আপোনালোকে চাই যাব, লাইক কমেণ্ট কৰি যাব।